টু মাই চেনেল। আপোনালোকৰ সকলোৰে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আছে। মোৰ পিছে বহুতে ভাল। আজি মই বনাব আহিছোঁ একদম চিম্পুল ৰেচিপি। নাস্তাৰ কাৰণে হৈছে আলু পকৰি। আপোনালোকে খাই পাইছেনে? নাই খোৱা যদি বলক আজি মোৰ ৰেচিপিটোলৈ যাওঁ আৰু আপোনালোকেও ঘৰত বনাই খাব। একদম 5 মিনিটত চিম্পলত হোৱা ৰেচিপি। একো নালাগে, বাহিৰৰ পৰা বস্তু, ঘৰত থকা সামগ্ৰীৰ পৰাই বনোৱা হ'ব। চবলক এতিয়া আমি আজি বনাম আলু পকৰি। গাইজ, আজি বনাম মই আলুৰে স্নেক্স। একদম ধুনীয়াকৈ এইখিনি মই 2টা আলু ল'লোঁ। ইয়াতে মই কাটি ল'লোঁ। কাটি মানে এনেকুৱা আপোনাৰ একদম পাতলা পাতলা পিচ নহয়, এনেকুৱা ধৰণৰ পিচ কৰি ল'লোঁ। কৰাৰ পিছত ইয়াত এতিয়া আমি এড কৰিম নিমখ। ধুই ল'লোঁ ধুনীয়াকৈ দেই, বইল নাই কৰা, কিন্তু এনেকৈ আমি কেঁচাকৈ ইয়াৰ বাকলিটো অঁতৰালোঁ। অঁতৰাই কেনে ইয়াত আমি পিচ কৰি ল'লোঁ। ইয়াত এতিয়া আমি দিম নিমখ যিমান জৰুৰী, তাৰ লগতে দিম ইয়াত ৰং জলকীয়া গুড়ি পাউডাৰ, যিটো মই বহুত স্পাইচি খাওঁ। আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ, সেইকাৰণে দিছোঁ। আপোনালোকক যদি দৰকাৰ তেনেহ'লে দিব, নহ'লে স্কিপ কৰোঁ বুলি ক'লেও কৰিব পাৰে। চ' ইয়াৰ লগতে এতিয়া দিম মই হালধি গুড়ি পাউডাৰ। ইমান বেছি নহয়, অকণমান দিব। দি ল'লোঁ। এতিয়া ইয়াত আমি গোটেইখিনি মিক্স কৰি ল'ম ভালকৈ। যিমান আলু পিচ কৰা আছে, সেয়া গোটেইকেইটা আলু পিছত যেনেকৈ একদম জলকীয়া গুড়ি, হালধি আৰু ৰং জলকীয়া পাউডাৰ যেন লাগি যায়। খালে কি হয়, যেনেকৈ আমাৰ স্পাইচিও পাওঁ, নিমখো লাগে, মানে সেনেকুৱা ধৰণৰ, মানে ক'তো যেনেকৈ এৰ খাই নাযায়। এৰ খালে কি হয়, আমাক খাবলৈ একদম ফিকা ফিকা লাগিব। সেইকাৰণে পূৰা একদম ধুনীয়াকৈ আপোনালোকে ভাল কৰি ল'ব, ভালকৈ মানে সানি ল'ব। চাওক কেনেকৈ লাগি গৈছে। সেইকাৰণে ধুনীয়াকৈ এপিচ লৈ কিনে আপোনালোকে এনেকৈ কৰিব পাৰে, যদি কাৰোবাত যদি লাগিব এৰ খাই গৈছে। তো এইখিনিতো হৈ গ'ল। এতিয়া আমি ইয়াৰ লগত আমি আৰু কি কৰিম তাৰ প্ৰিপেৰেশ্যনছখিনি কৰোঁগৈ। আমি লৈছোঁ ইয়াত দিবলৈ কাৰণে বেচন পাউডাৰ। একদম চিম্পুল আৰু সহজতে বনোৱা এইটো হয়। ঝটকৈ আপুনি যদি বনাওঁ বুলি ক'লে একদম 5 মিনিটত ৰেডি হোৱা বস্তু বুলিও ক'ব পাৰি। দি দিলোঁ ইয়াত এতিয়া বেচন, আৰু আমি ইয়াত এতিয়া দিম নিমখ। ইয়াত বেছি নিমখ নিদিব, কাৰণ আমি আলুখিনিত কটা যোনখিনি তাত আলু আমি যে যিটো মিক্স কৰিছোঁ তাত আমি অলৰেডি নিমখ দিয়া হৈছে। সেইখিনি ইয়াত অলপ কমকৈ দিব, আৰু লগতে অকণমান এড কৰি দিম আমি হালধি গুড়ি, একদম স্লাইড। কেলৈ বেচনটো অলৰেডি তাত য়েল্লো থাকে, সেইকাৰণে আমি অলপ কমকৈ ইয়াত হালধি গুড়ি এড কৰিম। ইয়াত তো আমাৰ হৈ গ'ল চৌদা। ইয়াত এতিয়া দিম আমি পানী। অলপ পানী দি অলপ ফেটিব। যদি বেছি পানী হৈ যায় আকৌ গিলা হৈ পৰিব, সেইকাৰণে অলপ পানী দিব। একদম বেছি পাতলা নকৰিব, অলপ আপুনি ডাঠ থাকিব দিব। তেতিয়া কি হয়, আমাৰ আলুখিনিত লাগি ধৰিব। একদম পাতলা নকৰিব, কি কৰিব, অলপ গাঢ়া থাকিব দিব। নহ'লে কি হ'ব যে আমি বেচনখিনি যেতিয়া আলুত লগাব ধৰিম, কি হ'ব, পানীখিনি পূৰা পৰি যাব। সেইকাৰণে আমি কি কৰিম, ইয়াত আমি অলপ গাঢ়া থ'ম, যাতে পূৰা একদম বেচনখিনি আলুত পূৰা ধৰি লয়। পূৰা যেন বেচন পূৰা সৎ যেনেকৈ লাগে, যেনেকৈ টিভিবিলাকত বনাই, কেনেকুৱা একদম ফাষ্টফুডবিলাকত যেনেকুৱা বনায় তেনেকুৱা বনাবলৈ আমি চেষ্টা কৰিম। চ' সেইকাৰণে কি কৰোঁ, বেচনখিনি অলপ মোটা থাকিব। চাওক মোৰ ফেটা হৈ গ'ল। চাওক কিমান মই এইখিনি ডাঠ বনাইছোঁ। এতিয়া আমি কি কৰিম, এইখিনি আমি এতিয়া অলপ দেৰি থাকিব। ইয়াত মই দিলোঁ তেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াত ফ্ৰাই কৰিম আলু পকৰি। এয়া আলু, এয়া বেচন ৰেডি কৰি থৈছোঁ, লগতে এয়া কেৰাহী,
চব ৰেডি কৰা আছে, খালি তেলখিনি গৰম হোৱা ৱেইট কৰিম 5 মিনিটমান গৰম কৰি তাৰপিছত আমি এইখিনি বনাবলৈ ষ্টাৰ্ট কৰিম। কি কৰিম, ইয়াত আমি এতিয়া এটা এটা দি লওঁ। গাইছ, তেলটোতো হৈ গ'ল গৰম, এতিয়া ইয়াত আমি দিম আমাৰ কেনেকুৱা এইখিনিৰ পৰা ফুলি ফুলি গৈছে। ইয়াকে আপুনি কি কৰিম, বেছি ৰঙা হ'ব নিদিওঁ, গল্ডেন ব্ৰাউন হোৱালৈকে ইয়াত থাকিব দিম। মই কি কৰিলোঁ, পকৰিকেইটা মই লুটিয়াই দিলোঁ। লুটিয়াই দিয়াৰ পিছত কালাৰটো ধুনীয়া উঠিছে। দুইফালে যাতে সিজিব দিওঁ, একদম চিমত ল' ফ্লেমত বনাব, কাৰণ আমি আলুটো একদম কেঁচাকৈ লৈছোঁ ন, বইলটো কৰি লোৱা নাই। বইল কৰি ল'লে কি হয়, বেছি ভাঙি ভাঙি যাব, সেইকাৰণে আমি ডাইৰেক্ট কেঁচাই লৈছোঁ, এনেও সিজি যাব ভিতৰত। চাওক কিমান ধুনীয়া কালাৰ হৈ গৈছে। গাইছ, হৈ গ'ল এতিয়া মোৰ আলু পকৰি ৰেডি। চাওক ইমান ধুনীয়া ক্ৰিস্পি হৈছে। এতিয়া বলক এইখিনি আমি এনজয় কৰোঁ। আৰু দুদিনমানৰ আগত মই গৈছিলোঁ হস্পিটেললৈ, কাৰণ তাত ভালকৈ ভিডিঅ' বনাব পৰা নাছিলোঁ। কেলৈ তাত ডক্তৰ বহুত আছিলে ভিতৰত, সেইকাৰণে মনা কৰিছিলে ভিডিঅ' বনাবলৈ কাৰণে, কিন্তু মই লুকাই কেনে বনালোঁ অলপ চলপ। এইজনী হৈছে, আপোনালোকে চাগে মোৰ ভিডিঅ'ত দেখি পাইছেই, তেওঁ হৈছে মোৰ জেঠাই। তেওঁ আজি এমাহমানৰ আগত ভৰিখন দুখ পাইছিলে। ত' অলপ দিন ধৰি তেওঁ এনেকুৱা দৰৱ পাতি কৰিলে, কিন্তু ভাল হোৱা নাছিলে। এতিয়া তেওঁক লৈ আহিছে হস্পিটেললৈ। তেওঁ এতিয়া এডমিট হৈ গ'ল, তেওঁ অপাৰেশ্যন কৰা হ'ল। তাৰপিছত এতিয়া তেওঁ অলপ ৰেষ্ট কৰিছে। আমি আহিলোঁ চাবলৈ হস্পিটেললৈ। তেওঁ শুই আছে, আৰু ইয়াত গোটেই আমাৰ ফেমিলিখিনি, গোটেই বুলি ক'ব নোৱাৰি, কেইজনমান মানুহ আমি আহিছোঁ তেওঁক চাবলৈ কাৰণে। আৰু এতিয়া নাৰ্ছে তেওঁক বেজী দি আছে। এইটো হৈছে এণ্টিবায়'টিক কিবা এটা বেজী দিছে, কাৰণ তেওঁৰ ভৰিখন বহুত বেছিকৈ দুখ পাইছে। তেওঁৰ ভৰিখন ভাঙি গৈছে, ভাঙি যোৱাৰ ফলত তেওঁ অপাৰেশ্যন কৰিব লগা হ'ল। সেইকাৰণে ইনজেকশ্যনৰ ওপৰত ইনজেকশ্যন পৰা দি আছে। আৰু আমি গ'লোঁ সেইকাৰণে চাবলৈ, কাৰণ আপোনালোকে চাগে তেওঁক মোৰ ভিডিঅ'ত দেখিছে কিমান এণ্টাৰটেইনমেণ্ট হয়। আৰু এয়া অলপ মই, কাৰণ তাত ইমান কথা পাতিব পৰা নাই, তেওঁ অলপ অসুস্থ হৈ আছে ন, তাত আমি কথা পাতিলে বা ভিডিঅ' শ্বুট কৰিলেও ভাল নেদেখায়, সেইকাৰণে মই অলপ চলপ তেনেকেই কৰিলোঁ। আৰু ইয়াত আহিছে আমাৰ ফেমিলিখিনিয়ে, মা, মোৰ মামী, মমা, কাকা, বাই, আমি গোটেইখিনি আছোঁ ইয়াত বহি। আৰু ৰুমটো ইমানেই ডাঙৰ আৰু ইমানেই ভাল ফেচিলিটি, চাওক লগতে পেচেণ্টক টিভি দিও দিছে চাবলৈ কাৰণে, যে পেচেণ্টে ব'ৰ নহয় যাতে। আৰু ৰুমটো বহুত ধুনীয়া আছে, এনেকুৱা গডৰেজ দিছে, টেবুল দিছে, মানে বহুত হেল্পফুল হয় এনেকুৱা বস্তু দি দিলে। আমি তেওঁক চাবলৈ গৈছিলোঁ। মই ভালকৈ ভিডিঅ'খিনি বনাব পৰা নাই, সেইকাৰণে অলপ চলপে শ্বেয়াৰ কৰি দিলোঁ। ভাল লাগিলে লাইক কৰি দিব।